নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। ৰান্ধনীশালৰ জ্যোতিৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা পাট পটলৰ সহজ ৰেচিপি। পটলটো এনেদৰে বনালে দেখিবলৈ যিমান ধুনীয়া হয়, খাবলৈ তেনেদৰে ধুনীয়া হয়। তেনেহ'লে ব'লক আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ভিডিঅ'টো কিন্তু মাজত স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে মই 3টা পটল ওপৰৰ বাকলি চুচখিনি ভালদৰে চাফা কৰি পানীত তিয়াই লৈছোঁ। এতিয়া মই পটলকেইটা আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে মই কাটি ল'ম। এনেদৰে মিহি মিহিকৈ কাটিব লাগিব। কাটোতে ক'ৰবাত এৰাই যাবও পাৰে, এৰাই গ'লেও একো নহয়। এনেদৰে মই কাটি ল'লোঁ এটা ছাইডে। এইফালৰ ছাইডে যেনেদৰে কাটি লৈছোঁ তাৰ অপজিট ছাইডেও সেইদৰে মই কাটি ল'ম। কাটোতে বেছি পাতলো নকৰিব আৰু বেছি ডাঠো নকৰিব। বেছি পাতলকৈ কাটিলেও এৰাই যাব আৰু বেছি ডাঠ কৰিলেও পাতৰ শ্বেপটো নুঠিব। এতিয়া মই 3টা কাটি ল'লোঁ। ইয়াত মই নিমখ দিম সেই সোৱাদ অনুযায়ী আৰু হালধি দিম। দি পেলাই ধুনীয়াকৈ গোটেইখিনি সানি ল'ম। ভালদৰে সানিব লাগিব মাজৰ ফাঁকখিনিত সোমাই যোৱাকৈ। এনেদৰে ভালদৰে সানিব, মাজে মাজে সোমাই যাব তেতিয়া হালধিখিনি নিমখখিনি। এতিয়া মই কেৰাহীখন গৰম কৰি তেল দি লৈছোঁ। এতিয়া মই পটলকেইটা দি ল'ম। এইকেইটা ভালদৰে লৰাব লাগিব আৰু ভাজোঁতে জুইটো মিডিয়ামত দি ল'ব, নহ'লে বেছিকৈ দিলেও জ্বলি যাব বাহিৰটো আৰু ভিতৰটো নিসিজিব। ঘনাই লৰাই থাকিব। তাৰপাছত অকণমান সিজিলে কোমল কোমল হ'ব। কোমল কোমল হৈ আহিলে লাহে লাহে হেঁচি দিব। বেছি জোৰছেও নেহেঁচিব, বেছি জোৰছে হেঁচিলে এৰাই যাব। পটলকেইটা ঘনাই ঘনাই লৰাই থাকিব, নহ'লে ৰঙা হৈ যাব। এয়া দেখিছেনে, মই হেঁচি দিছোঁ লাহে লাহে। পাতকেইটাৰ দৰে চেপ উঠি আহিছে। এয়া মোৰ হৈ গ'ল। এটা হৈ গৈছে, এয়া দেখিছেনে, পাতৰ দৰে হৈ গৈছে পটলটো। দেখিবলৈও ধুনীয়া হৈছে। এয়া দেখিলে, এনেদৰে বনালে অকণমান বেলেগ হয় দেখিবলৈ। আৰু মই আনটোও এনেদৰে ভাজি ল'ম। এইটো হৈ গ'ল। ভাজোঁতে আগডোখৰ এৰাই গ'ল, সেইকাৰণে জোঙা হৈ নুঠিলে। এয়া দেখিছেনে, পাট পটলৰ ৰেচিপি মোৰ হৈ গ'ল। দেখিবলৈ একেবাৰে পাতখিলাৰ দৰে হৈছে। এনেদৰে অকণমান বেলেগকৈ বনাই আলহীক দিবলৈও ভাল, নিজে খাবলৈও ভাল। যিসকলে এনেদৰে বনাই খোৱা নাই তেখেতসকলে এনেদৰে বনাই খাই চাব আৰু ঘনাই ঘনাই খাবলৈ মন যাব। আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।